নমস্কাৰ মই শেৱালীৰ XUBAH ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে সুস্থ হৈ আছে আৰু বাহিৰলৈ যাওঁতে মাস্ক আৰু চেনিটাইজাৰৰ ব্যৱহাৰ কৰি আছে আমাৰ ব্যাচেলাৰ লাইফটো বিশেষকৈ আমাৰ হোষ্টেল লাইফবোৰ কিমান যে ভাল হয় ন কিমান ৰোমাঞ্চৰ হয় মানে আমি যেতিয়া হোষ্টেল লাইফ আমি কটাইছিলোঁ লাইফৰ বেষ্ট দিন সেইকেইটাই যিকেইটা আমি হোষ্টেলত আমাৰ ফ্ৰেণ্ডছবোৰৰ লগত আছিলোঁ কলেজ স্কুল বাদ আমাৰ হোষ্টেলৰ লাইফটো এটা সুকীয়া অনুভূতি থাকে তাত আমাৰ খানা হওক পাৰ্টি হওক কিবা নহয় কিবা এটা আমাৰ চলিয়ে থাকে কিন্তু আমি কেতিয়াবা এনেকুৱা অসুবিধাটো কৰোঁ ন যে ধৰক আমি দুজনৰ কাৰণে আজি চিকেন আনিছোঁ কিন্তু আহি গ'ল নহয় আৰু দুটা এতিয়া আমি ক'ব মিলাওঁ টাইমো নাই আকৌ চিকেন আনিবলৈও নাই আৰু নতুনকৈ কিবা আমিতো আৰু ইমান ৰুমত বনাই কৰি তেনেকৈ আমি হোষ্টেলত নাখাওঁৱেই এই তেনেকুৱা কিবা প্ৰব্লেমত পৰিলে আমি কেনেকৈ কি কৰিব পাৰোঁ কেনেকৈ সলভ কৰিম বা চিকেনখন কম চিকেন আছে চিকেনখিনি দুজনীয়া চিকেন আছে এতিয়া আমাৰ মানুহ হ'ল চাৰিজনৰ বাবে আমি কেনেদৰে মিলাম তো সেই তেনেকুৱা প্ৰব্লেমৰ সলিউশ্যন এটা লৈ আজি মই লৈ আহিছোঁ এটা চিকেনৰ ৰেচিপি মচুৰ দাইলৰ সৈতে চিকেনৰ ৰেচিপি এই ৰেচিপিটো সেইসকলৰ কাৰণে বিশেষকৈ মই ডেডিকেট কৰিব বিচাৰিছোঁ যিসকলে বেচেলৰ লাইফ কটাই আছে বা ৰুমত আছে বা হোষ্টেলত আছে আৰু আমাৰ ফ্ৰেণ্ডছৰ আগমন বহুত বেছি হয় খোৱা বোৱাৰ সময়ত সদায় কোনোবা নহয় কোনোবা এজন আলহী থাকেই আৰু আমি সদায় শ্বেয়াৰ কৰি থাকিব লাগে তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো মই আজি ডেডিকেট কৰিবলৈ ওলাইছোঁ ধৰক কম চিকেন আছে কম চিকেনখিনি অলপ বেছিকৈ বনাই গ্ৰেভিটো যাতে খাবলৈও ধুনীয়া হয় আৰু আমাৰ চাৰিজনৰ কাৰণে আতিও যায় তেনেকুৱা ধৰণৰ বনাব পৰাকৈ আজি মই এটা চিকেনৰ ৰেচিপি লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব উপকৃত হ'ব আৰু বনালে খাই ভাল পাব তেতিয়াহ'লে ব'লকচোন আজি ৰেচিপিটোৰ ফালে যাওঁ চ' লেটছ গেট ষ্টাৰ্টেড আমাক লাগিব 3টা মিডিয়াম সাইজৰ পিঁয়াজ 10-12 ফুটামান নহৰু আধা ইঞ্চি আদা জলকীয়া মই ইয়াত 5টামান কেঁচা জলকীয়া আৰু 2টা শুকান জলকীয়া লৈছোঁ আপোনালোকে নিজৰ অনুসাৰে জ্বলা দিব পাৰিব আৰু লাগিব 1 চামুচ গোটা জিৰা আৰু আধা চামুচ গোটা জালুক আপোনালোকে যদিহে ৰুমত এনেকুৱা সুবিধা নাথাকিব পাৰে যে গোটেইখিনি পিচিবলৈ মিক্সি বা তেনেকুৱা নাই তেতিয়াহ'লে আপুনি পেকেট জালুক আৰু পেকেটৰ যিটো গুড়া জিৰা পোৱা যায় সেইটো ব্যৱহাৰ কৰিব পাৰিব আৰু লাগিব আমাক 2টা মিডিয়াম সাইজৰ আলু মই আলু খাই ভাল পাওঁ মাংসত দিয়া আলু সেইকাৰণে আলু বেছিকৈ দিছোঁ আপোনালোকে যদি ভাল নাপায় তেন্তে এটা দিলেও হৈ যাব এতিয়া মই এই গোটেই মছলাখিনি এটা মিক্সি গ্ৰাইণ্ডাৰত পিচি লৈছোঁ আপোনালোকৰ যদিহে মই আকৌ কৈছোঁ যদিহে মিক্সি নাই তেন্তেহ'লে খুন্দনাত খুন্দি আৰু পেকেট মছলা তেনেকুৱা ব্যৱহাৰ কৰিলেও হৈ যাব আৰু লাগিব আমাক গৰম মছলা মই ইয়াত পেকেট গৰম মছলাই ব্যৱহাৰ কৰিছোঁ আৰু আমাক লাগিব মাংসৰ লগতে মচুৰ দাইল এই মচুৰ দাইলখিনি মই ধুই পেলাই 5 মিনিটমান এনেদৰে টুকি থৈ দিছোঁ মচুৰ দাইলখিনি এটাই কথা চাব যাতে ভালদৰে ধুই পেলাই টুকি থৈ দিয়ে পানীটো যাতে থাকি নাযায় তেতিয়াহে ভাজাটো ভাল হ'ব আৰু মাংসৰ টেষ্টটো ভাল হ'ব এতিয়া আহিছোঁ বনোৱা পদ্ধতিৰ ফালে মই এটা কেৰাহীত তেল গৰম হ'লত মই তাতে আলুখিনি দি দিছোঁ আলুখিনি ভাজোঁতে মই তেলতে অকণমান নিমখ আৰু অকণমান হালধি দি লৈছোঁ আৰু তেনেদৰে আলুখিনি ভাজিছোঁ মই মাংসত সদায় আলুখিনি আগতীয়াকৈ ভাজি লওঁ আপোনালোকৰ হোষ্টেল লাইফ যিহেতু যদিহে উৎপাদত আছে তেন্তেহ'লে এনেদৰে নাভাজিলেও হ'ব মাংস যেতিয়া ভাজিব তেতিয়া মাংসৰ লগতে একেলগতে আলুখিনি ভাজি দিলেও হৈ যাব কিন্তু এনেদৰে ভাজিলে কি হয় মাংসৰ কালাৰটো বহুত ভাল হয় আমাৰ এতিয়া আলু ভজা হৈ হৈছে আলুখিনি উলিয়াই মই একেখিনি তেলতে মাংসখিনি বহাই দিছোঁ মাংসখিনি ভাজোঁতে মই প্ৰথমতেই তেলত একো নিদিওঁ অকল মাংসখিনি অলপ দেৰি ভাজি লওঁ যেতিয়া মাংসখিনি আধা ভজা হয় তাৰ পাছতহে মই বাকী মছলাখিনি এড কৰোঁ নহ'লে প্ৰথমতেই যদি মছলাখিনি দি দিয়া হয় তেন্তেহ'লে মছলাখিনি পুৰি যায় আৰু মাংসটোৰ ভিতৰত ভালকৈ নোসোমায় এতিয়া মই ইয়াতে এড কৰিছোঁ নিমখ আপোনাৰ সোৱাদ অনুসৰি দিব আৰু দিছোঁ হালধি মই আধা চামুচ দিছোঁ এতিয়া এই হালধি আৰু নিমখ দিয়া মাংসখিনি মই এনেদৰে অলপ সময় ফ্ৰাই কৰি থাকিম অকণমান সময় এনেদৰে ভাজি মই ইয়াত আকৌ ঢাকোনখন লগাই দিম ঢাকোনখন লগাই দি 5 মিনিটমান থৈ 5 মিনিটো নহয় 2 মিনিটমান থৈ লৈ মই আকৌ মাংসখিনি এনেদৰে অলপ লৰাই থাকিম
এনেদৰেই মই অলপ লৰাম আকৌ অকণমান ঢাকোনখন লগাই দিম তেনেদৰেই মই মাংসখিনি আধা ভজা হোৱালৈকে ভাজি থাকিম মই গোটেই কামখিনি একদম মিডিয়াম টু লো ফ্লেমতে কৰিছোঁ ইয়া চাওক মই আকৌ এটা ঢাকোনখন লগাই দিছোঁ এতিয়া ঢাকোনখন অতৰাই মই ইয়াতে এড কৰিছোঁ ধুই থোৱা মচুৰ দাইলখিনি মাংসখিনি যেহেতু আমাৰ আধা ভজা হৈ গৈছে এতিয়া মই ইয়াতে মচুৰ দাইলখিনি দি এনেদৰেই অলপ সময় ভাজি থাকিম মচুৰ দাইলখিনি মই আগতেও কৈছোঁ একদম পানী নথকাকৈ ভালদৰে টুকি পেলাই থ'ব যাতে ফ্ৰাই কৰোঁতে পনীয়া পনীয়া নহয় ফ্ৰাইটো ভাল হয় এতিয়া এনেদৰে ভাজি মই অকণ সময় ভাজি এতিয়া ঢাকোনখন লগাই দিছোঁ এতিয়া ঢাকোনখন লগাওঁতেও মই মিডিয়াম টু লো ফ্লেমতে গোটেই কামখিনি কৰি আছোঁ আকৌ ঢাকোনখন আঁতৰাই আকৌ অলপ সময় ভাজি লৈছোঁ এনেদৰে মাংসখিনিৰ সৈতে দালিখিনি অকণমান সময় তেলতে লৰাই মই আকৌ ঢাকোনখন লগাই দিছোঁ ঢাকোনখন লগাই 2 মিনিটমান থোৱাৰ পিছত ঢাকোন আঁতৰাই এতিয়া মই কাটি থোৱা পিঁয়াজখিনি এড কৰিছোঁ মই কিন্তু পিঁয়াজখিনি এতিয়াহে এড কৰিছোঁ দেই প্ৰথমতে মই একোৱে এড কৰা নাছিলোঁ এনেদৰে পিঁয়াজখিনি দিলে কি হয় যে পিঁয়াজৰ যিটো ফ্লেভাৰ থাকে অকণ মিঠা মিঠা নিচিনা সেই ফ্লেভাৰটো ধুনীয়াকৈ আহে প্ৰথমতে যদি তেলত দি দিয়ে তেতিয়াহ'লে পিঁয়াজখিনি পুৰি যায় আৰু সোৱাদটো ইমান ভালদৰে নাহে এয়া চাওক মই একদম লো ফ্লেমতে এতিয়া ভাজি আছোঁ যিহেতু যদি মিডিয়াম ফ্লেমতো দিয়া হয় তেতিয়াহ'লে দালিখিনি পুৰি যোৱাৰ চান্স থাকে সেই গতিকে মই একদম লো ফ্লেমত দি এনেদৰে ভাজি আছোঁ এনেদৰে অলপ সময় ভাজাৰ পাছত মই ইয়াতে এড কৰিছোঁ পিচি থোৱা আমাৰ মছলাখিনি দেখিছেনে বাৰু মই মছলাখিনি একেবাৰে শেষতে এড কৰিছোঁ এনেদৰে মছলাখিনি দিলে মছলাখিনি জ্বলি যোৱাৰ চান্সেছটো নাথাকে আৰু ফ্লেভাৰটো বহুত ভাল হয় এতিয়া মই ইয়াতে ঢাকোনখন দি 2 মিনিটমান থৈ দিছোঁ ঢাকোনখন দিওঁতেও কিন্তু মই লো ফ্লেমতে দিছোঁ নহ'লে মছলা আৰু দালিখিনি জ্বলি যোৱাৰ চান্সেছ থাকে এতিয়া মই ঢাকোনখন আঁতৰাই 2 মিনিটৰ পাছত এতিয়া আলুখিনি এড কৰি দিলোঁ দেই মই আলুখিনি দিয়াটো দেখুওৱা নহ'লে ঢাকোনখন আঁতৰাই আলুখিনি দি ল'লোঁ আলুখিনি দি মই এতিয়া আকৌ গোটেইখিনি মছলাৰে সৈতে মছলা মাংস মচুৰ দাইল আলু গোটেইখিনি ভালদৰে এতিয়া অলপ মই ফ্ৰাই কৰিম মন কৰিছেনে বাৰু আমাৰ ফ্ৰাই মাংসখিনি কালাৰটো সলনি হৈ আহিছে এতিয়া মই ঢাকোনখন দি আকৌ 2 মিনিটমান থৈ ল'ম যাতে মছলাখিনি আৰু আলুখিনি গোটেইখিনি মিশ্ৰণটো ভাল হয় এতিয়া মই এই গোটেই বস্তুখিনি এটা কুকাৰত কাঢ়ি লৈছোঁ কুকাৰত কাঢ়ি মই তাতে অলপ পানী দি এতিয়া এটা চিটি মৰালৈ থৈ দিম আপোনালোকে যদি বিচাৰে তেন্তেহ'লে গোটেই কামখিনি কুকাৰতে আৰম্ভণিৰ পৰা কৰিব পাৰে মোৰ যিহেতু কুকাৰটো সৰু সেই গতিকে ভাজিবলৈ সুবিধা হ'ব বুলি মই প্ৰথমতে কেৰাহীত লৈ তাৰপিছত কুকাৰত দিছোঁ আপোনালোকে বিচাৰিলে প্ৰথমৰ পৰা তেল দি মাংস ভজাৰ পৰা আৰম্ভ কৰি গোটেই বনোৱাৰ প্ৰচেছটো আপোনালোকে কুকাৰতে কৰিব পাৰে তেতিয়া কৰিলে আৰু কম সময় লাগিব এয়া আমাৰ কুকাৰে চিটি দি দিলোঁ এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দি মই কুকাৰৰ চিটিটো এৰি দিলোঁ এয়া চাওক কি ধুনীয়া কালাৰ আহিছে দেখিয়ে লোভ লাগি গৈছে নহয়নে বাৰু এতিয়া এই গোটেইখিনি যিহেতু মই কম পানী দি পেলাই ইয়াত হেৰি কৰিছিলোঁ গতিকে মই আকৌ কাঢ়ি থোৱা কেৰাহীটোত মই এইখিনি দি লৈছোঁ লৈ তাত আৰু অকণমান পানী এড কৰি দিছোঁ এতিয়া এইখিনি অলপ সময় উতলিবলৈ দিওঁ উতলাৰ পাছতে আমাৰ মাংস ৰেডি হৈ যাব আৰু এয়া আমাৰ ধুনীয়াকৈ উতলন আহি গৈছে মাংসৰ ভালদৰে উতলন আহি যেতিয়া অকণমান পানীটো কমা যেন লাগিছে মই ইয়াতে এড কৰিছোঁ গৰম মছলা মন কৰিছেনে বাৰু মই গৰম মছলা একেবাৰে কম ব্যৱহাৰ কৰিছোঁ আৰু মই গৰম মছলা সদায় নমাবলৈ ধৰক আৰু আমাৰ 5-7 মিনিটমান আছে তেনেকুৱাতে দিওঁ তাৰ একদম যে নমাৰ আগে আগে দিয়ে মই তেনেকুৱাত নিদিওঁ নমাবলৈ অলপ সময় থাকাতে দিলে কি হয় মছলাটো মাংসৰ ভিতৰত সোমাই যায় খাবলৈও বহুত টেষ্টি হয় আৰু মই শেষত এড কৰিছোঁ অকণমান ধনিয়া পাউডাৰ মন কৰিছেনে মই মছলাৰ পৰিমাণ কিন্তু বৰ বেছি দিয়াও নাই এতিয়া ধনিয়া পাউডাৰ দি আমি তৰকাৰীখিনি আৰু অকণমান সময় উতলিবলৈ দিম এয়া চাওক আমাৰ গ্ৰেভিটো ধুনীয়াকৈ গাঢ় হৈ আহিছে ধুনীয়া গ্ৰেভি এটা বনিছে এতিয়া আপোনালোকে 2জন হওক 3জন হওক ধুনীয়াকৈ ভগাই খাব পাৰিব আৰু মাংস টেষ্টি হ'ব চাওক কি লোভনীয় হৈছে দেখিয়ে যে খাওঁ খাওঁ লাগিছে নহয়নে বাৰু আৰু কালাৰটো কি ধুনীয়া হৈছে তেন্তেহ'লে আশা কৰিছোঁ আমাৰ বেচেলাৰ্ছ
দাদা ভাইটি বা ভণ্টি বা আমাৰ বন্ধু বান্ধৱ যিসকল আছে তেওঁলোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু উপকৃত হ'ব বুলিতো মই গ্যাৰান্টি দিব পাৰোঁ দেই, কাৰণ এনেকুৱা চিটুৱেশ্যনছ বহুত হয়, সেইটো মই ভালদৰে জানো। তেতিয়াহ'লে ভিডিঅ'টো চাই যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি নোযোৱাকৈ নাথাকিব কিন্তু, আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলি ওচৰ চুবুৰীয়া সকলোৰে লগত ভিডিঅ'টো এপাক শ্বেয়াৰ কৰি দিব, যাতে আপুনি অকলেই উপকৃত হ'ব নালাগে, বাকী সকলোকো যদি পাৰে উপকৃত কৰিব, নহয় জানো? আৰু এইখিনি কৈ থওঁ, যদিহে আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো দবাই দিব, যাতে মই আহিবলগীয়া নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যনছবোৰ আপোনালোকে সোনকালে পাই যায়। আৰু মোক কিন্তু কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব যে বনাই পেলাই কেনেকুৱা পালে, টেষ্টি হৈছে নে নাই। আৰু যদিহে আৰু কাৰোবাৰ কিবা তেনেকুৱা ট্ৰিক্স আছে মোক কিন্তু নজনোৱাকৈ নাথাকিব, মই এইবোৰ চাইও ভাল পাওঁ আৰু তেনেকুৱা ইউজ কৰিও ট্ৰিক্সবোৰ খুব ভাল পাওঁ। তেতিয়াহ'লে আজিলৈ আহিছোঁ আকৌ এনেকুৱা ধৰণৰ কিবা ট্ৰিক্স আৰু শ্বৰ্টকাট ৰেচিপিজ আনিম বুলি আশাৰে। নমস্কাৰ।